বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এনেকুৱা চাৰিটা কথা ক'ম যিটো কথাই আপোনালোকৰ জীৱন সলাই দিব পাৰে। প্ৰথম কথাটো হ'ল, যেতিয়ালৈকে আপোনাৰ আৱেগ আৰু বিশ্বাস থাকে, আপুনি কঠোৰ পৰিশ্ৰম কৰিবলৈ সাজু থাকে, তেতিয়া আপুনি যিকোনো কাম কৰিব পাৰে। পৃথিৱীত আমি যি বিচাৰোঁ সেইটোও পাব পাৰোঁ। জীৱনৰ যিকোনো গন্তব্যস্থান প্ৰাপ্ত কৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু আপোনাৰ ধৈৰ্য। যদি আপুনি সততাৰে কাম কৰি আপোনাৰ গন্তব্যস্থানৰ ফালে আগবাঢ়ে আৰু কেতিয়াও ধৈৰ্য হেৰুৱাব নোৱাৰে, পৃথিৱীৰ কোনো বাধাই আপোনাক সফল হোৱাৰ পৰা বাধা দিব নোৱাৰে। কিন্তু কেতিয়াবা আমি নিৰন্তৰ কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো সফল নহওঁ। আমি হতাশাত চেষ্টা কৰা বন্ধ কৰোঁ। কিন্তু বন্ধুসকল, আপুনি কেতিয়াও নিৰাশ হোৱা উচিত নহয়। কিন্তু এনে সময়ত আপুনি আৰু এবাৰ সম্পূৰ্ণ শক্তিৰে চেষ্টা কৰিব লাগিব। তেনেহ'লে আপুনি জীৱনত সফল হ'ব পাৰিব। বন্ধুসকল, দ্বিতীয় কথাটো হ'ল, জীৱনত সমস্যাৰ অত্যন্ত প্ৰয়োজন। তেতিয়াহে সফলতা উপভোগ কৰিব পাৰিব। বন্ধুসকল, আমাৰ জীৱনত সমস্যা আহিবই। সেইবুলি আমি সমস্যাক লৈ বহি থাকিলে নহ'ব। আমি যিমান পাৰোঁ সমস্যাৰ মাজেৰে যাব লাগিব। আমি থমকি ৰ'লে নহ'ব। আমি যিমান ভাবোঁ জীৱনটো তাতকৈ বেছি গতিৰে আগুৱাই গৈ আছে। যিয়ে সমস্যা নোহোৱাকৈ জয়লাভ কৰে সেয়া বিজয়ী, আৰু যিয়ে সমস্যাৰ মাজেৰে জয়লাভ কৰে সেয়াই বুৰঞ্জী। তৃতীয় কথাটো হ'ল, এই পৃথিৱীত কোনো ব্যক্তিয়ে অসফল নহয়। অসফল তেতিয়া হয় যেতিয়া তেওঁ মনৰ পৰা ভাবি লয়, তেওঁ মনত বিশ্বাস লয় যে মই আৰু সফল হ'ব নোৱাৰিম। বন্ধুসকল, এটা কথা মনত ৰাখিব, কৰ্মক্ষেত্ৰত হাৰি যোৱাসকলে এদিন জয়ী হৈ যায়, আৰু মনৰ পৰা হাৰি যোৱাসকলে কেতিয়াও জয়ী হ'ব নোৱাৰে। বন্ধুসকল, আপুনি যিটো কৰিব খোজে সেইটো কৰি যোৱা, কিন্তু মনৰ পৰা কেতিয়াও হাৰ নামানিবা। চতুৰ্থ কথাটো হ'ল, যদি আপুনি সফল হ'ব বিচৰা, তেনেহ'লে আপুনি কাৰো কথাত গুৰুত্ব নিদিবা, কাৰণ সি তোমাৰ ভাল হোৱাটো নিবিচাৰে। আপুনি এনেকুৱা মানুহৰ পৰা সদায় দূৰত থাকক, কাৰণ সি তোমাক সদায় নিগেটিভ কথাবোৰ কৈ থাকিব। আপুনি সদায় নিজৰ মতে চলিব। জীৱনটো আপোনাৰ, গতিকে জীৱনটো কি কৰিব লাগে কি কৰিব নালাগে সেইটো আপুনি জানা। জীৱনত যদি কিবা কৰিব বিচৰা, তেনেহ'লে নিজৰ ৰাস্তা নিজে বিচাৰি ল'বা, অকলে চলিবা আৰু জীৱনটো সুন্দৰ কৰি ল'বা। এই ভিডিঅ'টোৰ জৰিয়তে যদি আপুনি অলপ হ'লেও শিকিব পাৰিছে, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা, আৰু আগলৈ এনেকুৱা ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকনটো প্ৰেছ কৰি দিবা। আজিলৈ ইমানেই, বাই বাই।